এভৰিৱান মই নেন্তে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ এটা নতুন ব্লগলৈ আৰু আজি হৈছে দেওবাৰ এতিয়া ৰাতিপুৱা আমি সোনকালে যিমান পাৰোঁ কামবোৰ আজৰি কৰিবলৈ চেষ্টা কৰিছোঁ আসলতে আজি ভাবিছোঁ ছোৱালীজনীক অলপ ফুৰাবলৈ লৈ যাম মানে কি হয় মেক্সিমাম দিনত মই যেতিয়া তাই অলপ মন যায় ওলাই যাবলৈ মই মোৰ মাৰ ঘৰলৈ লৈ যাওঁ যেটো মাৰ ঘৰটো ওচৰতে আৰু দূৰলৈ লৈ যাবলৈ অলপ ভয় লাগে আসলতে অকলে আজি যেটো হাজবেণ্ডো ফ্ৰী আছে দেওবাৰ কাৰণে গতিকে তেওঁকো লগ ধৰি লৈছোঁ আজি ভাবিছোঁ তেওঁৰ লগতে আমি তাইক অলপ ফুৰাবলৈ লৈ যাম তেতিয়া তাইও ভাল পাব সদায় একেটা জেগাত গৈ তাইও আমনি পাই যায় গতিকে দিনটো আৰম্ভ কৰিছোঁ সোনকালে আজৰি হৈ কাম বন কৰি গতিকে ভিডিঅ' চাই যাব আৰু এতিয়া মই ছোৱালীক খুৱাই আছোঁ জহা চাউলৰ পিঠাগুড়ি এইটো অলপ ঘৰৰ গৰু গাখীৰ দি দিছোঁ লগত আপোনালোকৰ ঘৰত যদি বেবী আছে তেন্তে এনেকৈ অলপ জহা চাউল ভাজি থৈ দিবচোন আৰু যেতিয়া ক'ৰবাত যাবলৈ লৰালৰি হয় তেতিয়া চেৰেলেক বা বেলেগ কিবা ইনষ্টেণ্ট ফুডবোৰ খোৱাতকৈ এইটো খুৱাব চেষ্টা কৰিবচোন তেতিয়া বেবীৰ কাৰণে ভাল আৰু একো অপকাৰ নকৰে আচলতে এই বস্তুটোৱে ঘৰুৱা যিহেতু হেল্ল' গাইজ কি খবৰ আপোনালোকৰ মই এতিয়া নাচি মামাম খাই আছোঁ মায়ে মোক মামাম খুৱাই আছে মামাম খাই আমি যাম ফুৰিবলৈ গতিকে ভিডিঅ'টো আজি আপোনালোকে চাই থাকিব আৰু এতিয়া হৈ গ'লো মই ৰেডি মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্টত জনাব কিন্তু দেই চা ক'ত যাবা তুমি ক'ত যাবা ক'ত যোৱা ক'ত যাবা কৈ দিয়া ঘুম যাবা আৰু এতিয়া মাও ৰেডি হৈ গ'ল ইয়ে আউটা দিয়া চুমিটা দিয়া মাতা দিওঁ নি বাই বাই কৈ দিয়া কি কৈছা তুমি সেইটো কি কেনেকৈ আকৌ এবাৰ কোৱাচোন দুষ্ট আৰু এতিয়া ৰেডি হৈ গ'লোঁ যাবলৈ ছোৱালীকো ৰেডি কৰি ল'লোঁ বস্তু বহুত পেকিং কৰিব থাকে আচলতে বেবীৰ লগত যাবলৈ হ'লে ক'ৰবাত কৰি মেলি আজৰি হৈ লৈ এতিয়া যাবলৈ ওলাইছোঁ আৰু ক'ত যাওঁ কি কৰোঁ সকলোখিনি আপোনালোকক দেখুৱাই গৈ থাকিম ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে চাই গৈ থাকিব আৰু এতিয়া আমাৰ পাছফালে দৌৰি আহি আছে লক্ষী তাই বিচাৰি পোৱা নাই ৰিক্সা আৰু যেতিয়া ৰিক্সা পাব আমি তাইৰ লগতে ৰিক্সাত বহি ল'ম উফ ফাইনেলি ৰিক্সা এখন পালোঁ আৰু দেই দেওবাৰে যে ৰিক্সা পাবলৈ ইমান টান এতিয়া আমি পাই গ'লোহি ৰংঘৰ তাইক ফুৰাবলৈ আচলতে আমি ৰংঘৰ আহিম বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰা মিলা নাছিলে কিছুমান কাৰণত আজি মিলিলে সময় হৈছে ধুনীয়াকৈ আৰু এতিয়া আমি তাইক লৈ আহিলোঁ মাইনা চাই দিয়া সিহঁতে ৰংঘৰলৈ আহিছোঁ ৰংঘৰ বিষয়ে দুই এষাৰ কৈ দিওঁ ৰংঘৰটো প্ৰথমতে বনাইছিল বাঁহেৰে বনাওঁতে ৰুদ্ৰসিংহই বনাইছিলে আৰু এতিয়া আপোনালোকে যিটো অৱস্থা দেখি আছে এইটো বনাইছে ৰজা প্ৰমত্তসিংহই আৰু গতিকে ৰংঘৰটো সকলোখিনি দেখুৱাম ভিতৰে বাহিৰে আপোনালোকক গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব
ৰংঘৰটোক এছিয়াৰ অল্ডেষ্ট এম্ফিথিয়েটাৰ বুলিও জনা যায়। আৰু দেখিছেনে ইমান ধুনীয়াকৈ ফুল লগাইছে চাৰিওফালে ৰংঘৰৰ। আচলতে ৰংঘৰটো এনেও খুব ধুনীয়া, ৰংঘৰটোৰ পৰিৱেশটো এনেও খুব ভাল লাগে আৰু এতিয়া ফুলখিনিয়ে আৰু ধুনীয়া কৰি তুলিছে। আৰু এতিয়া মাই নাই ৰংঘৰ ঘাঁহনিত লক্ষী আৰু দেউতাকৰ সৈতে খোজকাঢ়ি গৈছে, দৌৰিছে। খুব ভাল লাগিছে তাই, যিহেতু বহুত মুকলি ৰংঘৰ পৰিৱেশটো, তাই খুব ভাল পাইছে খেলি। উফ, পিয়াহে লাগিছে দৌৰি পাই, পানী অকণ খাই লওঁ। আপোনালোকে জানেনে, মই যে এতিয়া এজনী আইতাক লগ পালোঁ, আৰু আইতাক লগ পোৱাৰ আগতে এটা দাদাক লগ পাইছিলোঁ। ইমান যে ভাল লাগিলে দাদাটোক লগ পাই। ভৰিত দুখ পোৱা নাই, পিছে ভৰিটো বৰ বিষাইছে খোজকাঢ়ি অহাৰ পৰা অলপো ৰোৱা নাই নহয়। যিমান পাৰোঁ দৌৰিছোঁ, এতিয়া আৰু নোৱাৰিছোঁগৈ, অলপ বিষাইছে জানেনে। আৰু ফ্ৰেণ্ডছ, এতিয়া মই একেবাৰে ওচৰৰ পৰা ৰংঘৰটো আপোনালোকক দেখুৱাইছোঁ। ৰংঘৰৰ যিটো তলৰ ফ্ল'ৰ সেইটো আপোনালোকক দেখুৱালোঁ বাহিৰে ভিতৰে। এতিয়া মই যাম ওপৰলৈ আৰু ওপৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ৰংঘৰটো চাৰিওফালে ইমান ধুনীয়াকৈ পথাৰ আছে, ফুল আছে, গছ আছে, খুব ভাল লাগে। আৰু ৰংঘৰৰ ভিতৰত যেতিয়া আপোনালোকে গৰম দিনত আহিব, তেতিয়াও ঠাণ্ডা ভাৱ আহে, একো গৰম অনুভৱ কৰিব পৰা নাযায়। ইমান যে ধুনীয়াকৈ আগতেই বনাইছিলে। আৰু এইফালে গৈ আপোনালোকে দেখিব ৰংঘৰ ফ্ৰণ্টৰ পথাৰখন, যোনফালেদি আমি আহোঁতে সোমাই আহিছিলোঁ। খুব ধুনীয়া ন, ইমান ধুনীয়া মুকলি, ফুলেৰে সৈতে ইমান ধুনীয়া জিলিকিছে, ইমান ভাল লাগিছে দেখি। আপোনালোকো আহিবচোন, যদি সৰু ল'ৰা ছোৱালী আছে ইয়াত পথাৰখনত খেলি খুব ভাল পাব, মুকলি পাব। আৰু এইফালে মই দেখুৱাইছোঁ এইটো পাছফালৰ পৰিৱেশটো ৰংঘৰ। আৰু এই মূৰ্তিকেইটা আচলতে বহুত পুৰণা হয়, আমি সৰুৰে পৰা এই মূৰ্তিকেইটা দেখা। কিন্তু এই মূৰ্তিকেইটা আগতে ইমান ৰং চং নাছিল বা লেতেৰা আছিলে আগতে অলপমান, কিন্তু এতিয়া ভাল লাগিছে দেখি যে আকৌ ইমান ধুনীয়াকৈ সজাই তুলিছে ৰং চং দি। আচলতে এইবোৰ বস্তু আমি ধুনীয়াকৈ ৰাখিব লাগে, যিহেতু এইবোৰ আমাৰ গৌৰৱ, গতিকে ভাল লাগিছে দেখি। হৈ গ'ল ৰংঘৰ ফুৰা, ছোৱালীও ফুৰিলে, ভাল লাগিল আহি বহুত দিনৰ মূৰত। আৰু এতিয়া আমি যাবলৈ ল'লোঁ ঘৰলৈ। আৰু ফ্ৰেণ্ড, এতিয়া আমি যাবলৈ ল'লোঁ ঘৰলৈ। বহুত উৎপাত কৰিলোঁ, ভাগৰেই লাগিছে, আৰু সেইকাৰণে পাপাৰ গাতে অলপ মূৰটো পেলাই ৰেষ্ট লৈ গৈ আছোঁ। আৰু আজি ছানডে ব্লগটো ইমানতে শেষ কৰিছোঁ। যদিহে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, তেন্তে প্লিজ আমাৰ ভিডিঅ'বোৰত লাইক দিব, কমেণ্ট কৰিব, মা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই এভৰিৱান। আকৌ লগ পাম অন্য এটা ব্লগত।